এতিয়া ডিপাৰ্টমেণ্টত মুভ হৈ আছে কালিলৈকে মই নিজে মানে খবৰ কৰি পেলাই এইটো এতিয়া কনফাৰেন্সৰ ফাইলটো কালি বা পৰহি মানত মিনিষ্টাৰৰ সন্মুখত প্লেচ হ'ব মিনিষ্টাৰ এপ্ৰুভ কৰিলে কনফাৰেন্সটো হৈ যাব প্ৰভিন্সিয়েলাইজেশ্যনটো কি আছিলে যে অসমৰ প্ৰভিন্সিয়েলাইজেশ্যন একমতে মানে কোনো ল' কলেজ বা B.ed কলেজক প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা ইয়াত উল্লেখ নাই আগত কোকৰাঝাৰ কলেজ কিবা স্পেচিয়েল কাৰণত প্ৰভিন্সিয়েলাইজ হৈছিলে তো B.ed কলেজবিলাকে সদায় স্পেচিয়েলাইজ কেছ হিচাপে প্ৰভিন্সিয়েলাইজ হয় যোৱা বড়ো একৰ্ডৰ সময়ত আমি গোসাইগাঁও কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয়টো উত্থাপন কৰিব থাকি গ'ল বিষয়টো সেইকাৰণে আজি অসম চৰকাৰে যিটো এটা নৰ্মেল এটা ৰুল সেই হিচাপত প্ৰভিন্সিয়েলাইজেশ্যন কৰিব নোৱাৰে তো তাৰ কাৰণে কাউন্সিল তৰফৰ পৰা যদি এইটো খুব মানে চিৰিয়াছলি এই বিষয়টো চিৰিয়াছ হয় আমি চিৰিয়াছলি ল'ব লাগে তো লাহে লাহে যদি অসম চৰকাৰক স্পেচিয়েল এটা ৰিকুৱেষ্ট কৰে তেতিয়া অসম চৰকাৰে তাৰ ওপৰত হয়তো বা বিবেচনা কৰিব মই এতিয়া ডিপাৰ্টমেণ্টেল বিভাগীয় মন্ত্ৰী নোহোৱাৰ কাৰণে এইটো ক'ব নোৱাৰোঁ কিন্তু আমাৰ তৰফৰ পৰা চেষ্টাটো সদায় থাকিব এইটো এটা কমিটি গঠন কৰা হৈছে বড়ো সাহিত্য বা আপচু এডুকেশ্যন মিনিষ্টাৰ আৰু অফিচাৰবিলাকক লৈ তেওঁলোকে স্ক্ৰুটিনি কৰি পেলাই গোটেই বিষয়টো ছাবমিট কৰিব প্ৰথম পৰ্যায় হিচাপে 10টা কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ কথাটো ইতিমধ্যে গভৰ্ণমেণ্ট অফ আছামে ডিক্লেয়াৰ কৰিছে পৰ্যায়ক্ৰমত বাকী কলেজৰ কথাও ক'ব আৰু বাকী প্ৰভিন্সিয়েলাইজ নোহোৱা স্কুলবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয়টো এই কমিটিয়ে ৰিপৰ্ট তৈয়াৰ কৰি যেতিয়া ছাবমিট কৰিব গভৰ্ণমেণ্টে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব